হয় নমস্কাৰ মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এজন বিশিষ্ট অভিনেতা এজন ছুপাৰষ্টাৰ যাক আপোনালোকে চিনিয়ে পাইছে প্ৰথমতে আপোনালোক আৰু বেলেগকৈ চিনাকি কৰি দিয়াৰ অৱশ্যে দৰকাৰ নাই উৎপল দাস দা দাদা পোনপ্ৰথমতে মই আপোনাক মোৰ ইউটিউব চেনেলখনলৈ স্বাগতম জনাইছোঁ ধন্যবাদ ধন্যবাদ দাদাক আচলতে মই সৰুৰে পৰা লগ পোৱা নাছিলোঁ আচলতে লগ পোৱাৰ ইচ্ছা এটা আছিলে তো আজি সেই ইচ্ছাটো মই অকণমান হ'লেও কিবা এটা সফল হোৱা যেন লাগিছে দাদা পোনপ্ৰথমতে মই আপোনাক সুধিব বিচাৰিম যে আপুনি এই বৰ্ষত ইতিহাস থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈ আছে আপুনি অকল এই ইতিহাস থিয়েটাৰৰ লগত কিমান বছৰ চুক্তি হৈছে কিমান বছৰ কৰিলে প্ৰত্যেকটো নাট্যবৰ্ষত আমি ৯ মাহৰ এটা যাত্ৰা বুলি জানো ১২ মাহৰ এটা বছৰ আৰু জুলাই মাহৰ পৰা আমাৰ আখৰ আৰম্ভ হয় আগষ্টৰ প্ৰায় ১৮ তাৰিখ বা ১৫ তাৰিখৰ পিছত সময়খিনি আমি নাটমঞ্চস্থ কৰিবলৈ ওলাই যাওঁ বিভিন্ন ঠাইত অসমৰ এয়া মধ্য অসম হওক নামনি অসম হওক বা উজনি হওক গতিকে ৯ মাহৰ যাত্ৰাটো আমাৰ সামৰি মাৰে আমি প্ৰায় ১২ নহ'লে ১৩ এপ্ৰিল তাৰিখে আমি সামৰণি মাৰোঁ গতিকে ৯ মাহৰ যাত্ৰাটোৱে এটা নাট্যবৰ্ষ বুজায় প্ৰথমবাৰৰ বাবে মই ইতিহাস থিয়েটাৰৰ লগত জড়িত হৈছোঁ এইবাৰ ২০২৫ আৰু ২০২৬ নাট্যবৰ্ষৰ বাবে গতিকে প্ৰথম অভাৰ অভিজ্ঞতা খুব ভাল আৰু ভাল লাগিছে আপুনি ভ্ৰাম্যমাণ জগতৰ লগত বৰ্তমানলৈকে জড়িত হ'বলৈ কিমানমান বছৰ হ'ল প্ৰায় মই পোনপ্ৰথমে ভ্ৰাম্যমাণ জগতত খোজ দিয়াৰ মোৰ সৌভাগ্য ঘটিছিল ২০১৩ চনত বৃন্দাবন থিয়েটাৰৰ যোগেদি তাৰ পৰৱৰ্তী সময়ত মই আৰু এবছৰ বৃন্দাবন থিয়েটাৰৰ লগত আছিলোঁ তাৰ পৰৱৰ্তী সময়ত মই থিয়েটাৰ সূৰ্যৰ লগত জড়িত হ'লোঁ তাৰপিছত মই এটা বিৰতি ল'লোঁ বিৰতিৰ পিছত আকৌ পুনৰ ভ্ৰাম্যমাণ জগতলৈ ঘূৰি আহিছিলোঁ ৰাজমুকুট থিয়েটাৰৰ যোগেদি তাত মই ২ বছৰ নাট্যবৰ্ষৰ একেৰাহে আছিলোঁ তাৰ পৰৱৰ্তী সময়ত আকৌ থিয়েটাৰ সূৰ্য আৰু তাৰ পিছৰ বছৰ মানে এই চলন্ত নাট্যবৰ্ষ ২০২৫-২৬ত মই ইতিহাস থিয়েটাৰত আছোঁ আপোনাক আমি বহুত সৰুৰ পৰা আপোনাৰ অভিনয় চাবলৈ পাইছোঁ বহুত আপোনাৰ ভিচিডিও চাব পাইছোঁ চিনেমাও চাব পাইছোঁ বা চিৰিয়েলতো আপোনাক দেখা পাইছোঁ আপোনাৰ প্ৰথম যেতিয়া আপুনি অভিনয় লাইনলৈ আহিছিল প্ৰথম সুযোগটো আপোনাৰ কেনেদৰে আহিছিল মই আচলতে মোৰ স্বভাৱটো খুব অলপ লাজকীয়া ধৰণৰ স্বভাৱ আছিলে মোৰ ব্যক্তিত্বটো অলপমান ইণ্ট্ৰভাৰ্ট মানে কম কথা কোৱা নিজৰ মাজতে ব্যস্ত থকা তেনেকুৱা ধৰণৰ ব্যক্তিত্বৰ গৰাকী আছিলোঁ মই আৰু সেই ব্যক্তিত্বটোৰ মানে এটা নতুন ৰূপ দিবলৈ মই কেইবাটাও পাৰ্চনেলিটি কণ্টেষ্ট জইন কৰিছিলোঁ পোনপ্ৰথমে আলচাৰিংগা ২০০৪ চনত তাৰ পৰৱৰ্তী সময়ত ২০০৫ চনত GMCত মিষ্টাৰ চিনকাইচিছ আৰু এই দুইটা প্ৰতিযোগিতাতে মই মিষ্টাৰ আলচাৰিংগা 2004 আৰু মিষ্টাৰ চিনকাইচিছ 2005ৰ খিতাপটো অৰ্জন কৰিবলৈ মোৰ সৌভাগ্য ঘটিছিল আৰু সেই অনুষ্ঠানৰ মাজেদি হয়তো কিছুমান বিশিষ্ট মানুহে মন কৰিছিলে মোৰ ভিতৰত থকা চাগে পটেনচিয়েলটো তেওঁলোকে অনুভৱ কৰিছিলে যে মই চাগে এজন অভিনেতা হোৱাৰ মোৰ দক্ষতা আছে যদিও এই কথাটোৰ লগত মই অৱগত নাছিলোঁ গতিকে পৰৱৰ্তী সময়ত ২০০৫ চনত পোনপ্ৰথমবাৰৰ বাবে NK প্ৰডাকশ্যনৰ যোগেদি ৰিঙা ৰিঙা মন নামৰ VCDৰ যোগেদি মই অভিনয় কৰাৰ সুযোগ লাভ কৰিছিলোঁ পৰিচালনা আছিলে ৰাজেশ ভূঞাদেৱৰ প্ৰযোজনা আছিলে দেৱ বৰকটী NK প্ৰডাকশ্যনৰ হয় আৰু সেই প্ৰস্তাৱটো মানে এনকুৱাৰীটো মোলৈ আগবঢ়াইছিল দীপাংকৰ কাশ্যপ ডাঙৰীয়া তেওঁ এজন ফেশ্বন ডিজাইনাৰ আছিল গতিকে তেওঁক ফোন কৰিছিলে NK প্ৰডাকশ্যনে মোৰ বিষয়ে জানিবলৈ তেনেকৈ ইয়াত সোমালোঁ আৰু তাৰ পৰৱৰ্তী সময়ত কেইবাখনো VCD ধাৰাবাহিক কথাছবিত কাম কৰাৰ সুযোগ লাভ কৰিলোঁ আৰু এই যাত্ৰাটো অব্যাহত আছে ইতিমধ্যে মই ক'লোৱে ২০১৩ চনত পোনপ্ৰথমবাৰৰ বাবে মই ভ্ৰাম্যমাণ জগতত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ গতিকে তেনেকৈ এটা ভ্ৰাম্যমাণ জগতৰ লগত জড়িত হৈ আছোঁ একেৰাহে এয়া মোৰ ৪ৰ্থ বছৰ হ'ব একেৰাহে মানে ব্ৰেক নোলোৱাকৈ থকাৰ গতিকে খুব ভাল লাগিছে দৰ্শকে যথেষ্ট মৰম দিছে যথেষ্ট আশীৰ্বাদ দিছে গতিকে খুব গৌৰৱ অনুভৱ কৰোঁ খুব সৌভাগ্যৱান অনুভৱ কৰোঁ নিজকে আপুনি যিহেতুকে VCD প্ৰথম কৰিছিলে আপুনি তেতিয়া অভিনয় কৰিছিলে ফাৰ্ষ্ট নতুন কাম হিচাপত আপুনি তেতিয়া অভিনয় কৰিছিলে আপুনি ভাবিছিল নে আপুনি এজন ছুপাৰষ্টাৰ অভিনেতা হিচাপত আপুনি ওলাব এই আখ্যাটো মই ছুপাৰষ্টাৰ এইবিলাক মই কেতিয়াও ভবা নাছিলোঁ আচলতে গোটেই সময়ছোৱাত মই কামটোৰ প্ৰতি মোৰ আগ্ৰহটো পিছতহে ডেভেলপ হ'ল মানে আগ্ৰহটো বাঢ়িল বুলি ক'ব লাগিব পোনপ্ৰথমে যেতিয়া কাম কৰাৰ সুযোগ পাইছিলোঁ জাষ্ট কামটো কৰিছিলোঁ কামটোৰ বিষয়ে বুজি নাপাওঁ সংলাপ কোৱাৰ যিটো প্ৰয়োজনীয়তা আছে এজন অভিনেতা হোৱাৰ কি প্ৰয়োজনীয়তা আছে সেইখিনি বুজি নাপাওঁ
গতিকে পৰিচালকে যি কয় তাকে কৰিবলৈ চেষ্টা কৰিছিলোঁ। তথাপিও যথেষ্ট সঁহাৰি আৰু মৰম পাইছিলোঁ দৰ্শকৰ। গতিকে সেইখিনি কৰি আজি এনেকৈ শিকি আছোঁ, কৰি আছোঁ আৰু ভাল লাগিছে। আৰু দাদাৰ পৰা বহুত সময় নলওঁ, ইফালে থিয়েটাৰ আৰম্ভ হৈছে। আপোনাক শেহতীয়াকৈ দুটা প্ৰশ্ন সুধিম। আমি গম পাইছোঁ যে বিভিন্ন শ্বৰ্ট ভিডিঅ'ৰ জৰিয়তে হওক বা ফটোৰ জৰিয়তে হওক বা আমি গম পাইছোঁ যে আপুনি যৌমৰা আপুনি কৰে 2খনত অভিনয় কৰিছে। এই চিনেমাখন নহয় হয় চৰি ককা দেউতা নাতি হয় তোৰ একদম মিষ্টেক হৈ গৈছে, আপোনাৰ ভুল হ'ব। তো চিনেমাখনৰ জৰিয়তে আপুনি কি ক'ব? ককা দেউতা নাতি আৰু হাতী 2 মানে দ্বিতীয় সংস্কৰণ এটা ৰিমেক হয়। 80 চনতে মুক্তি পাইছিল এখন চিনেমা, যথেষ্ট সঁহাৰি লাভ কৰিছিলে। গতিকে প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ লগত এয়া মোৰ তৃতীয় চিনেমা। প্ৰথম চিনেমা আছিল ৰামধেনু, তাৰপিছত পৰিচয়, আৰু এয়া তেওঁলোকৰ তৃতীয় চিনেমা ককা দেউতা নাতি হাতী 2। তেওঁলোকে এতিয়ালৈকে 4খন চিনেমা প্ৰযোজনা কৰিছে আৰু মোৰ সৌভাগ্য মই 3খন চিনেমাত অভিনেতা হিচাপে কাম কৰাৰ সুযোগ পাইছোঁ। এইখন চিনেমাত প্ৰাঞ্জল দা আছে, তপন দা আছে, যতীন দা আছে। মোৰ সৌভাগ্য তেওঁলোকৰ লগত স্ক্ৰীণ স্পেচ শ্বেয়াৰ কৰাৰ মই সুযোগ পাইছোঁ। প্ৰীতি কংকনা আছে, নৱাগত সিদ্ধাৰ্থ আছে, গতিকে আৰু বহুতো নপুৰণি কলা কৌশলী আছে। গতিকে আশাবাদী, কিন্তু তাৰ আগতে মুক্তি পাবলগীয়া চিনেমা হৈছে ৰৈ ৰৈ বিনালে। এই এপিছডটো তুমি কেতিয়া আপলোড কৰা মই নাজানো, কিন্তু যদি 31 অক্টোবৰৰ আগতে এপিছডটো আপলোড কৰা হয় তেনেহ'লে মই সমূহ অসমবাসী দৰ্শকক, শ্ৰোতা দৰ্শকক, জুবিন দাক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিকে মই অনুৰোধ জনাম যে আপোনালোকে নিজৰ বহুমূলীয়া সময় এই চিনেমাখনত দিয়ক। প্ৰত্যেকখন ছবিগৃহ ভৰপূৰ কৰি তোলক নিজৰ উপস্থিতিৰে, কাৰণ আমি জুবিন দাক আমাৰ ট্ৰিবিউটটো জনাই আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ। তেওঁৰ অৱদান, তেওঁৰ যিটো উপস্থিতি আমাৰ হৃদয়ত, আমাৰ চিন্তাত, আমাৰ আত্মাত, আমাৰ অস্তিত্বত, সেইটো কেতিয়াও আমি ৰিপ্লেচ কৰিব নোৱাৰোঁ, নুই কৰিব নোৱাৰোঁ। গতিকে তেওঁ সদায় আমাৰ মাজত জীয়াই থাকিব আৰু তেওঁৰ শেষ সৃষ্টি ৰৈ ৰৈ বিনালে চিনেমাখনক আমি যথেষ্ট মৰম দিম বুলি আশা কৰিছোঁ। ইয়াকে আহ্বান জনাইছোঁ আৰু পৰৱৰ্তী যিখিনি চিনেমা ৰিলিজ হয় সেইখিনিকো আপোনালোকে মৰম দিব আৰু সকলোৱে প্ৰাৰ্থনা কৰক যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে। তেওঁৰ পৰিয়ালটোৱে এই কষ্ট সময়খিনি যাতে আমাৰ সকলোৰে আশীৰ্বাদ, সহযোগিতা আৰু ছাপোৰ্টৰ যোগেদি যুঁজ দিবলৈ অলপ সাহস পায়, তাৰে কামনা কৰিছোঁ। আৰু আইনী প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস ৰাখক, সোনকালে জুবিন দাই ন্যায় পাব বুলি আশা ৰাখিছোঁ। আচলতে জুবিন দা সকলোৰে হিয়াৰ আমঠু। জুবিন দাক আমি পাহৰিব নোৱাৰোঁ, সদায় হৃদয় ৰাখিব লাগিব। আৰু জুবিন দাৰ এই চিনেমাখনৰ জৰিয়তে যাতে আমি আৰু এটা ৰেকৰ্ড কৰিব পাৰোঁ, সেইটো আমাৰ সকলোৰে এটা কৰ্তব্য। আমাৰ কৰ্তব্য, আমি তেওঁক যিমানে মৰমেৰে উপচাই দিম সিমানে আমাৰ কাৰণে তেওঁ আৰু শক্তিশালী, সবল আৰু চিৰযুগমীয়া হ'ব। গতিকে আহক সকলোৱে মৰম, নিজৰ শ্ৰদ্ধা জনাওঁ, তেওঁক মৰম যাচোঁ, কাৰণ জুবিন দা কেৱল এটা সত্তা নহয়, আমাৰ সকলোৰে গৌৰৱ, আমাৰ সকলোৰে এক পৰিচয়। গতিকে সেই পৰিচয়টোক চিৰযুগমীয়া কৰিবলৈ আমি সকলোৱে অপ্ৰাণ চেষ্টা চলাব লাগিব। কৰ্ম সংস্কৃতিৰে, নিজৰ কৰ্মেৰে আগুৱাই যাব লাগিব, অসমীয়া জাতিটোক উন্নতিকৰণৰ বাবে লৈ যাব লাগিব। দাদা আপোনাৰ পুৰা একদম শেষত এতিয়া আপোনাৰ যিকোনো এটা ডাইলগ শুনিব বিচাৰে। ডাইলগ এতিয়া কোৱা সম্ভৱ নহ'ব, শ্ব' আৰম্ভ হৈছে, অৰ্কেষ্ট্ৰা বাজিছে, কিন্তু এইখিনি সময় তোমাৰ লগত মত বিনিময় কৰি ভাল লাগিল। সকলোৱে এওঁক মৰম দিব বুলি আশা ৰাখিছোঁ। ভালে থাকক, কুশলে থাকক, সৃষ্টিশীল হৈ থাকক আৰু সংবেদনশীল হওক। ধন্যবাদ। আপুনি সদায় মোৰ এই চেনেলটোৰ বিষয়ে কিবা ক'ব নেকি দৰ্শকসকলক? মই তোমাৰ চেনেলৰ কণ্টেণ্ট চোৱা নাই, আশা কৰিছোঁ তোমাৰ কণ্টেণ্টৰ যোগেদি তোমাৰ ইতিবাচক কণ্টেণ্টে মানুহৰ মন মগজুত এটা বিশেষ স্থান লাভ কৰিব। কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে আঙুলিয়াই দিব, আপোনাৰ ঘৰৰ ল'ৰা বুলি জ্ঞান কৰি তেওঁক শুদ্ধ পথত আনিব, তেওঁ সঠিক কাম কৰিবলৈ অনুপ্ৰেৰণা জগাব, উৎসাহ দিব। ধন্যবাদ। ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ যে ইমানখিনি বহুমূলীয়া সময় মোক দিলে তাৰ বাবে বহুত ভাল লাগিল। তো আজি ভিডিঅ'টো ইমানেই আছিল। আজি ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈ বাই বাই।